Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মোৰ লগত আছে লক্ষ্য। আজি আমি কি চাব গৈ আছো? শিৱবাজাৰত ডাঙৰ মেলা আছে, মেলা চাব যাম। আজি আমাৰ সৰজত এখন শিৱবাজাৰত এখন মস্ত এখন বম ডাঙৰ ৰাষ্ট্ৰীয় বাণিজ্য মেলা হৈ আছে। আজি আমি সেই মেলা চাব গৈ আছো। আজি মেলাখনত আমাৰ হাতত বাৰু বেছি পইচা বাৰু নাই। আজি আমি সুধা এটা 200 টকা আছে নেকি? তোলা 50 টকা আছে নেকি? ইয়াত 50 টকা এটা আছে। আজি আমি সেই পইচা কিনি আজি ক'ত কি কিনিবা বাৰু আমি তেনেকৈ মেলা চাব গৈ আছো। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকক। Guys, আমি ইয়াৰ মেলা পাই গ'লো। মেলা ভিতৰত সোমাই গৈ আৰু চাই থাকক ভিডিঅ'। এয়া আমি মেলা চাব আহোঁতে আমাৰ ঘৰৰ ওচৰৰে এজন মহাক লগ পালোঁ। মহা কিমান দিন হ'ল এই দোকানখন দিব? আমাৰ এয়া মোৰ ব্যক্তিগত নহয়, আমাৰ অনুষ্ঠান এটি আছে চৰকাৰী সংস্থা শিৱবাজাৰ চক্ৰৰ নামৰ NGO-টো। আমাৰ তাত এই বোৱা কটা বিভাগ এটা চলি আছে। তাত আমাৰ প্ৰায় 1000 মান শিপিনীয়ে কাম কৰে। 1000 মান? হয়। আমি তেওঁলোকক সূতাটো ঘৰত নি দি দিওঁ, তেওঁলোকৰ কাপোৰটো বনাই দিয়ে, তেওঁলোকে সেই মজুৰিটো পায়, মাহে মাহে আমি মজুৰিটো দিওঁ। আমাৰ উদ্দেশ্যটো হ'ল কি তেওঁ মহিলাখিনিক, গাঁৱৰ দুখীয়া মহিলাখিনিক এটা আমি এটা কিবা ইনকাম দিব পাৰোঁ মাহত। এটা আমাৰ NGO-ৰ কোনো লাভালাভ নাথাকে। তেওঁলোকক দিয়া বনাছটো লগত গোটাৰ দামটো মিলাই আমি কাপোৰৰ দামটো নিৰ্ধাৰণ কৰা হয়। সেই হিচাপে আমি চলাই আছোঁ। আজি প্ৰায় 4-5 বছৰ হ'ল আমাৰ চলি থাকিব। আমি এনেকৈ মেলাত বহুত নাযাওঁ বাণিজ্য মেলাত, কিন্তু আমাৰ অনলাইন বেছি বিক্ৰী হয়, অফিচৰ পৰা বেছি বিক্ৰী হয়। মানে কি অনলাইনো কৰি দিয়ে? অনলাইনো লাগিলে অনলাইনো কৰি দিওঁ আমি। কিবা অৰ্ডাৰ দিয়ে আমাক, অৰ্ডাৰ আমি এড্ৰেছ দি থকা যায়, অৰ্ডাৰ কৰে, অৰ্ডাৰ মতে আমি দি দিওঁ। মানে এইবিলাক কাপোৰ কি কি কাপোৰ এইবিলাক? এই চব কটন সূতা। কটন বুলি কয় এইটো, কটন ডাইং সূতা। এই তোমাৰ ৰং নাযায়, খুব ধুনীয়া কমফৰ্টেবল হয় পিন্ধিবলৈ, কোমল হয়, চফ্ট হয় কাপোৰটো, নাজাকে দেহত। বাকীবিলাক সূতা হেৰি নহয়, মানে তেনেকুৱা কাপোৰবিলাক লাগে তেনেকুৱা আমাৰতো নহয়। আমাৰতো অলপ বহুত ষ্টেণ্ডাৰ্ড আৰু সূতাটো বহুত ভাল সূতা এইটো। হয়। আৰু যদি আপোনালোকক যদি এইবোৰ যদি কাপোৰ লাগে, মই ডিছক্ৰিপশ্যনত নাম্বাৰটো দি আছোঁ, মহাৰ নাম্বাৰটো দি আছোঁ, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু বোলে গাড়ী চাব বোলে লক্ষ্য বোলে গাড়ী লাগে। লক্ষ্য তোমাৰ গাড়ী লাগে নেকি? কোনখন লাগে? এই কেঁচুৱা নেকি ভাই তুমি? আমাৰ ৰাইজ লক্ষ্য কেঁচুৱা এটা আৰু এইবিলাক চাই আছে ই, কিবা মিলাব পাৰি নেকি? যদি আপোনালোকৰ শিৱবাজাৰত ঘৰ মেলাখন চাব আহিব পাৰে। আৰু এতিয়া পানকিশোৰৰ মানে দোকানী মাথা গৰম কৰিম, দোকানৰ লগত অকণমান মানে কমেডি কৰিম দোকানীৰ লগত। ৰাইজ মই একদম জুবিন হ'ল লগা হৈছে নে? জুবিন গাৰ্গত। এতিয়া আমি লক্ষ্য মই তামাম ফুচকা খাম, তামাম ফুচকা মাৰি দিম। কেইটামান খাবি? কেইটকা আনিছে ফুচকা খাবি? 50 টকা। মই আজি 200 টকা এতিয়া ফুচকা খাম। আৰু দাদা ইয়াতে ল'ৰা মানুহ আৰু জাঙিয়া টেঙা নাপায় নেকি? জাঙিয়া নহয় নেকি? আৰু এয়া এটা চেইন ল'লে লক্ষ্য আছোঁ মই এয়াৰ এটা চেইন এটা লওঁ নেকি? কেনে লাগিব মোৰ লগত? এনেকৈ ভাল লাগিব নে? কিমান ভাল লাগিব কৈছোন? এয়া এটা লয় নেকি? ৰাইজ কেনে হ'ব? এই আপোনাক কমেণ্ট কৰি জনাবচোন, মই এয়া এটা যদি লওঁ। আৰু বেছি নহয়, এইটো 60 টকা। 60 টকা এটা লওঁ? 60 টকীয়া বস্তু নহয় ক'ৰবাত 1000 টকীয়া বস্তু আছে নেকি ক'ৰবাত? এতিয়া আমি মেলাখন ফুৰি আছোঁ ক'ত কি পাই চাই আছোঁ, চব ফুৰি আছোঁ নে? অলপ ট্ৰেভেল কৰিছোঁ মই মেলাখন মানে। কি বোলে দি আছিলা এটা কিনিব বোলে? কি কিনিবি দি আছিলা তই? DSLR কেনন কিনে নিকন? কোনটো ভালকৈ হেৰি কাৰণে কেননটো লওঁ তই ভিডিঅ' লওঁ কেনন, আৰু যদি ফটোগ্ৰাফী লওঁ নিকন। এতিয়া কি লওঁ ডিচাইড কৰ আৰু গাইছ আমি মেলাৰ পৰা জাষ্ট ওলালোঁ। এতিয়া আমি বৰফ খাই আছোঁ। বৰফ তই কি খাইছা? কমলা। মই সেউজীয়া খাইছোঁ ৰাইজ। আৰু এইবিলাক খাই আমি ঘৰলৈ যাওঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে গাইজ টিল দেন টাটা বাই বাই। আৰু লাষ্টত মই এটা কথা কওঁ, ইয়াৰ এটা চেনেল আছে লক্ষ্যজিৎ নাথ। ইয়াৰ চেনেলটো মই ডিছক্ৰিপশ্যনত দি আছোঁ, আপোনালোকে ইয়াৰ ভিডিঅ'বোৰ চাব আৰু লগতে ইয়াৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।